মঞ্জিতা আপোনালোকক এটি নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ মোৰ ভণ্টিৰ লগৰ ছোৱালী এজনী ঘৰলৈ। ভাত খোৱাকৈ নিমন্ত্ৰণ জনাইছে। চাই থাককচোন ভিডিঅ'টো আগলৈকে। দেখিছেনে ইমান আন্ধাৰ, দিনত কিন্তু বৰ ধুনীয়া পৰিৱেশটো। ৰাতি হ'লে বিশেষ ধৰিব পৰা নাই এই জেগাডোখৰ। আহি পালোহি আমি। এটা গাড়ী বনাই লৈছে। ইমান ধুনীয়া ঘৰটো। ইমান ধুনীয়াকৈ সজাইছে তেওঁলোকৰ ড্ৰয়িং ৰুমটো, দেখিয়ে বৰ ভাল লাগিলে। ফুল আৰু কাঁহৰ বস্তুৱে ইমানেই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, সঁচাকৈ বৰ ধুনীয়া। দেখিছেনে? খেলত ব্যস্ত, মানুহ মাতিবলৈ তেওঁ পাহৰিয়ে থাকিলে। পাকিস্তান আৰু চাউথ আফ্ৰিকাৰ খেলত তেওঁ ইমানেই ব্যস্ত, ক'বই পৰা নাই। ৰাতি 9:30 বজা, চাহ খোৱা সময় নহয়, তথাপি মৰমত যাচিছে কাৰণে অলপমান খালোঁ। বৰ ধুনীয়া হৈছিল চাহকাপ। বোলো টোপনি ধৰিলেই নহয়, মোৰ কাৰণে বৰ আমনি কৰি আছিলে আৰু যথেষ্ট সময়ো হৈছিলে খোৱাৰ কাৰণে। খাইছিলোঁহে, এতিয়া ভাতৰ যোগাৰ কৰিলেই। ইমান ধুনীয়াকৈ বনাইছিলে ভণ্টিৰ লগৰজনীয়ে। ভণ্টিৰ লগৰজনীৰ নামটো ক'বলৈ পাহৰিছোঁ, তাইৰ নাম অৰ্পিতা। খাব লৈছোঁ দেই। খাই গৈ ঘৰলৈ যাবলৈ হ'ল। ৰাতি 11 মানেই বাজিলে। গুলু শুলে। ঠিক আছে, আজিলৈ ইমানেই। ধন্যবাদ। চালে ভাল লাগিলে কমেণ্টত জনাব।